চেনেল বহুত দিনৰ মূৰত মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালো আৰু আজি ভিডিঅ'টো একচুয়ালি এটা ৰেচিপি ভিডিঅ' হয় দেখিছে মই ইয়া পাকঘৰতে আছো ৰেচিপিটো বাৰু কোনো নতুন নহয় সকলোৱে জানে চাগে হলেও ভাবিলো ময়ো এবাৰ আপোনালোকৰ লগত বনাই শেয়াৰ কৰো তো বলক বেছি পলম নকৰি ৰেচিপিটো মাজলৈ যাওঁ ইয়া দেখিছে প্ৰথমতে কেৰাহীখন পুৰা গৰম কৰি লৈছো কেৰাহীতে নাৰিকলখিনি দি দিছো নাৰিকলখিনি গ্ৰাইণ্ডাৰত প্ৰথমতে গ্ৰাইণ্ড কৰি লৈছো তাৰ পিছতে নাৰিকলখিনি দি দিছো এয়া চেনি এড কৰি দিলো একেৰাহে লৰাই থাকিব লাগিব নহলে লাগি ধৰিব মানে সকলোৱেতো গম পাইছে এইখিনি ভাজি লোৱা নাৰিকলখিনিত 1 চামুচ গাখীৰ পাউডাৰ মিক্স কৰি দিছো অলপ বেলেগ হ'ব মানে আনদিনাতকে লাডুটো অলপ চাই থাকক মানে ঘিউ অলপ দি লৈছো একেবাৰে মানে হেলদি ৰাখিম সেইকাৰণে মানে ঘিচি বেছি ইউজ কৰা নাই ইয়াতে কেইটামান কিচমিচ আৰু কেইটামান বাদাম এড কৰি দিছো এয়া এইখিনি এনেদৰে অলপমান ৰোষ্ট কৰি লওঁ এয়া মানে চুজিৰ লাৰুখিনি বনাই আছো নাৰিকলৰ লাৰু কেটা বনাই হৈ গ'ল গোল কৰি ললো এতিয়া চুজিৰ লাৰুৰ কাৰণে প্ৰিপাৰেচন কৰি আছো মানে আৰু মানে ড্ৰাই ফ্ৰুটছখিনি অকল মানে ইয়াৰ কেঁচা ভাৱটো যাতে আঁতৰি যায় তাৰ কাৰণে ঘিত অকণমান ৰোষ্ট কৰি লৈছো মানে ঘিৰ স্মেলটো আহিবলৈ এতিয়া একেখন কেৰাহীতে আধা বাটি চুজি ভাজি লওঁ ড্ৰাই কে ঘিচি একো ইউজ কৰা নাই মই চুজিটো মানে যোনটো কেঁচা ভাৱ থাকে সেইটো আঁতৰাই দিম চাই থাকিব শেষলৈকে ভিডিঅ'টো মানে অলপ চবেই জানে ৰেচিপিটো কিন্তু মানে অলপ বেলেগ ধৰণৰ বনাই আছো চাই থাকক এইখিনিও আগৰ দৰে নাৰিকল ভজাৰ দৰে এনেকৈ গৰম কৰি লৰাই থাকিম একেৰাহে নহ'লে জ্বলি যাব এতিয়া গ্ৰাইণ্ড কৰি থোৱা মানে নাৰিকলখিনি এড কৰি দিছোঁ এইফালে চাচনি বনাই আছোঁ মানে চেনি পানী চুজি লাৰুখিনিৰ কাৰণে মানে ভাজি থকা চুজিখিনিত চেনি নিদিওঁ এইটো চেনি পানীটোহে দিম মানে এইফালে এয়া আমাৰ চুজি আৰু নাৰিকলৰ ভজাটো হৈ গ'ল তাৰপিছত ইয়াত এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিছোঁ তাৰ পৰা গোটেইখিনি ভালদৰে মিক্স কৰি তাত চাচনিখিনি এড কৰি ভালদৰে মঠি মানে লাডুৰ শ্বেপ দি দিম এতিয়া চাচনিখিনি এড কৰি দিলোঁ অলপ গৰম হৈ থাকোঁতে কৰিব লাগিব লাডুটো চেনি পানীখিনি মানে বহুত গৰম হৈ আছিলে সেইকাৰণে প্ৰথমে চামুচেৰে মিক্স কৰি লৈছোঁ তাৰপিছত হাতেৰে লাডু কৰি দিম এয়া লাডু ৰেডি এপিনলে আছে নাৰিকল লাৰু আৰু এপিনলে চুজিৰ লাৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু দীঘলীয়া নকৰোঁ কাৰণ আৰম্ভণিতে আপোনালোকক মই কৈছোঁৱে যিহেতু যে আজিৰ ভিডিঅ'টো এটা ৰেচিপি ভিডিঅ' হয় তো আৰু দীঘলীয়া নকৰোঁ আৰু ৰেচিপিটো চাই কেনে পালে আৰু ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব আজি কিন্তু নিশ্চয় ঘৰত ট্ৰাই কৰিব খুবেই টেষ্টি হয় আজিলৈ আহিছোঁ তেন্তে পুনৰ এটি ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে বাই